নমস্কাৰ বন্ধুসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতুকে নতুন বছৰ চলি আছে, মাঘ বিহুৰ বতৰ চলি আছে, চবেই ফুৰিব যোৱা, পিকনিক খাব যোৱা এটা আপোনালোকক আজি নতুন স্থানলৈকে, নতুন পিকনিক প্লেচলৈকে আপোনালোকক লৈ আহিছোঁ। এইটো জেগাটোৰ নাম হ'ল তপাতলি পিকনিক প্লেচ। এই জেগাটো ইমানেই ধুনীয়া নহয়, আপোনালোকে আহিলে ইয়াতে আহিব পাৰে। ডাঙৰ ডাঙৰ এইবিলাক কটেজ মানে কি থাকিবও পাৰিব আপোনালোকে, আৰু ইয়াতে ভাত চাত বনাই কিনে খাব পাৰিব। থকা মানে তেনেকুৱা থাকিব পাব বুলি মই নকওঁ বিশেষকৈ, কাৰণ ইয়াতে থকাৰ সুবিধা হয়তো দিয়া নাই চাগে, আগতে আছিলে কিন্তু এতিয়া নাই। আপোনালোকে ইয়াতে আহিব পাৰে। বহুত ফেণ্টাষ্টিক জেগা হয়, জেগাটো কি ধুনীয়া লাগিছে। এইফালে তপাতলি বুলি লিখা আছে, আই লাভ তপাতলি। তাতে ফটো চটো উঠে মানুহবোৰে, এইবিলাক ভিউটো ধুনীয়া লাগে। আপোনালোকে ভিউটো চাওক না, কি মজা ভিউ। এইটো বালি পথাৰ মাজত চৰ আছে, ব্ৰহ্মপুত্ৰৰ পাৰা, এইবিলাক মাজে মাজে কটেজ বনাই দিয়া হৈছে। তাতে মানুহবিলাকে পিকনিক খাব পাৰে। খালে পিকনিক প্লেচৰ ইয়াতো বেছি সিমান এটা চাৰ্জ নলয়। নাৰেংগীৰ পৰা অলপ 10 কিলোমিটাৰমান আহিলেই এই তপাতলি পিকনিক প্লেচটো পোৱা যায়। আপোনালোকে মেপতো চাৰ্চ কৰি কিনে চাব পাৰে। জেগাটো খুবেই ধুনীয়া হয়। আপোনালোকক নতুন জেগা এডোখৰলৈ আহিছোঁ, মোৰো ভাল লাগিলে জেগাটোত গৈ কিনে, সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ জেগাটো। এইবিলাক বহুত কটেজ আছে, আপোনালোকে গৈ কিনে ইয়াতে বহিব পাৰে, ইয়াতে বনাই কিনে খাব পাৰে। খুবেই হাই লেভেলৰ জেগা হয়, আপোনালোকে আহিব পাৰে। এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোক অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। বিশেষ মোৰ যিহেতু ভিডিঅ' বনোৱাৰ বা ব্লগিং বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই, কিবা ভুল চুল হ'লে আপোনালোকে মাফ কৰি দিব, আৰু চেনেলটো যিহেতু নতুন অলপমান ছাপোৰ্ট কৰি দিব। এয়াই তপাতলি পিকনিক প্লেচ। আজিকালি আমাৰ গুৱাহাটী টাউনৰ ভিডিঅ' হয় এইটো। গুৱাহাটী টাউন নাৰেংগীৰ পৰা 10 কিলোমিটাৰমান গ'লে আপোনালোকে এইটো জেগা পাব। আজিকালি বহুত দূৰণিৰ জেগাবিলাকত নগ'লেও কোনো প্ৰব্লেম নাথাকে। আমাৰ গুৱাহাটীতে বহুত জেগাত পিকনিক প্লেচৰ জেগা আছে, আপোনালোকে ভিজিট কৰিব পাৰে। এইকেইটা ঘোঁৰা আছে, ঘোঁৰাটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, উঠিব পাৰে। কিবা এইটো মইতো নুঠিলোঁ ঘোঁৰাত, ভয় লাগে। কাৰণ ভয় মানে কি, এনেই নুঠিলেও আৰু লগৰ এটাও গৈছে, আৰু ভয় নালাগা বুলি ক'লেও নহ'ব। আৰু তাতো চাৰ্জটো বা কিমান লয় সেইটো মই নাজানিম, আপোনালোকে গৈ কিনে চাই ল'ব। বাছ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। অলপমান ভিডিঅ' বনোৱাৰ অলপমান উৎসাহ পাম বুলি আশা থাকিল। ধন্যবাদ।